আজি ৰান্ধিবলৈ লৈছোঁ ছাগলী মাংস একদম সিম্পলভাৱে ৰান্ধিবলৈ লৈছোঁ পাকেটৰ মছলা একদম ব্যৱহাৰ কৰা নাই ঘৰত যিবিলাক মছলা থাকে সেইবিলাক মছলাই দিয়ে মই আজি এই মাংসখিনি ৰান্ধিবলৈ লৈছোঁ মাংসখিনি মেৰিনেট কৰোঁতে মই আদা নহৰু পেষ্ট দিলোঁ ধনিয়া কেইডালমানো দিলোঁ সোৱাদ অনুসৰি নিমখ হালধি দিলোঁ অকণমান মিঠাতেল দি পিনি এইখিনি প্ৰায় আধা ঘণ্টাৰ কাৰণে মই মেৰিনেট কৰি ৰাখি থৈ দিলোঁ আনফালে কেৰাহীখন পাতি দিলোঁ তাতে অমিতা আৰু আলু কিপিছো ফ্ৰাই কৰি ল'লোঁ এয়া মোৰ অমিতা আৰু আলু ফ্ৰাই কৰা হৈ গৈছে সেইখিনি তেলতে কেইটামান মই গোটা মছলা দিলোঁ শুকান জলকীয়া দিলোঁ আৰু এইখিনি অকণমান সময় গৰম হ'বলৈ দিলোঁ এতিয়া মই সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি তাতে দি দিলোঁ পিঁয়াজৰ পৰিমাণটো অকণমান বেছিকৈ দিছোঁ মেৰিনেট কৰোঁতেও বাৰু অকণমান পিঁয়াজ দি দিছিলোঁ আৰু এইখিনি অকণমান সময় হ'বলৈ দিলোঁ এই বিলাহী আৰু জলকীয়া পেষ্ট এটা বনাই ৰাখিছিলোঁ সেইটো এতিয়া দি দিলোঁ এইখিনি যেতিয়ালৈকে কেঁচা কেঁচা ভাৱটো নাযায় তেতিয়ালৈকে মই ফ্ৰাই কৰি থাকিম এতিয়া ইয়াতে মই মাংসখিনি দি দিছোঁ মাংসখিনি দি পিনি ভালকৈ লৰাই মেলি অলপ টাইমৰ কাৰণে আকৌ ঢাকনখন দি থৈ দিলোঁ ইয়াতে এতিয়া মই এটা নহৰু দি দিছোঁ এইখিনি অলপ টাইম হোৱাৰ পাছত ইয়াতে মই এতিয়া গৰম পানী দি দিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে প্ৰথমবাৰলৈ চাই আছে যদি ফ'ল'